ভাত পানী খালোঁ, খাই পিনে বহুত টাইম হ'ল। এতিয়া এনেই অলপ ফুৰিবলৈ যাবলৈ ওলাইছোঁ, যিহেতু অফ ডে, গতিকে এনেই খেদাবলৈ মন নাযায় আৰু দিয়কচোন। গতিকে এনেই অকণমান ফুৰি আহোঁ। ক'ত যাম এতিয়ালৈকে ডিচাইড কৰা নাই, একেবাৰে গৈ কিনে ৰাস্তাতে ডিচাইড কৰিম ক'ত যাম। এতিয়া যাওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। এতিয়া গৈ থাকোঁ। তো গাইছ, আমি ফাইনেলি ডিচাইড কৰিলোঁ কলাক্ষেত্ৰ আহোঁ, আৰু কলাক্ষেত্ৰত বহুত দিন অহাও নাছিলোঁ বাৰু। এয়া আহিলোঁ, টিকেট কাটিলোঁ, এয়া কাটি পেলাই ভিতৰত সোমালোঁ। এতিয়া অকণমান চাওঁ, বহুত দিন আচলতে অহা নাই, ধুনীয়া লাগি আছে পৰিৱেশটো। আৰু এতিয়া মই ভিতৰত সোমাই আহিছোঁ। ইমান বেছি ধুনীয়া পৰিৱেশ নহয়, আপোনালোকক মই দেখাম। আৰু বহুত বেছি ভাল লাগে এইকাৰণে যে আমাৰ অসমীয়া সংস্কৃতিবোৰ ইয়াত ধৰি ৰখা হৈছে। এতিয়া মই আপোনালোকক জল্দি দেখাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই পিনে এনজয় কৰক। এতিয়া ইয়াৰে শ্বপিংবিলাক চাই আছোঁ, ইমান বেছি ভাল লাগিছে। মানে কি, এতিয়া আমি বহুত ডাঙৰ হোৱাৰ পিছত আহিলোঁ নহয়, ইয়াতে যেতিয়া সৰুতে আহিছিলোঁ তেতিয়া মানে কি একদম খুচ, মানে বস্তুবিলাক চাবলৈ পালে কি ভাল লাগে মনটো। কিন্তু এতিয়া বহুত দিনৰ মূৰত আহিছোঁ যে মানে আগৰ ফিলটো নাই বাৰু এতিয়া, তথাপি মানে আগতে সৰুতে যেতিয়া আহিছিলোঁ বহুত বেছি ভাল লাগিছে। আমি এতিয়া অকণমান ইয়াতে বহিছোঁ আৰু বহুত ধুনীয়া, কিন্তু আগৰ যিটো ফিল আছিলে সেইটো ফিল এতিয়া নাহে বাৰু, তথাপি ভাল লাগিছে আহি। আৰু আপোনালোকক এনেই আৰু এবাৰ দেখাইছোঁ আৰু পৰিৱেশটো। পানী খোৱাত পানী নলৈ কিনে মই আকৌ পেপচিহে লৈ ল'লোঁ, মিনি পেপচি দুটা। আৰু এতিয়া পেপচি খাই হওঁ, আৰু বহুত বেছি পানী পিয়াহ লাগি আছে। তো গাইছ, আমি অকণমান বহিলোঁ, অকণমান ফুৰিলোঁ, এতিয়া যাওঁ আৰু বহুত টাইম হ'ল। আৰু আজিকালি ইমান মানে দিনটো দীঘল হৈছে, গধূলি নহয়, লাইটকেইটা নজ্বলেহে নজ্বলে, ইমান সময় ৰখিলোঁ, এটা দুটা লাইট জ্বলিছে। আৰু এতিয়া এনেই অকণমান বহিলোঁ, বহি পিনে এতিয়া যাওঁ আৰু এতিয়া আমি কলাক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ, ফাইনেলি পাই গ'লোঁ 6 মাইল, মোৰ ফেভৰেট কৰ্ণাৰ। আপোনালোকে চাগে ভাবিছে কিনো ফেভৰেট কৰ্ণাৰ হ'ব পাৰে। 6 মাইলত থকা ষ্ট্ৰীট ফুড কেইখন মোৰ বহুত বেছি ভাল লাগে, আৰু ইমান টেষ্টি বনায় ফাষ্ট ফুড। গতিকে মই জল্দি খাই লওঁ আৰু আপোনালোককো দেখাই আছোঁ।